নাচাৰ কাৰণে ধীৰাজ বায়নক 10 টাকা দিলো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰো নমস্কাৰ সকলোকে আইফালে দেউতা আৰু মই আৰু ইফালে মা আইফালে বিখ্যাত বাঁহীবাদক অসমৰ তাৰপিছত হেৰি কি কয় অমৃত শইকীয়া এই তিতাবৰ চুঙি গাঁও নহয় তিতাবৰ চুঙি গাঁও আৰু এফালে ভাইটি হেৰি নিখিল ৰঞ্জন শইকীয়া তিতাবৰতে ঘৰ এইবাৰ হেৰি পেপাও বজাইছিল হেৰিত এই কি নাম কয় গিনিছ ৱৰ্ল্ড ৰেকৰ্ড তাতে আমি এতিয়া যাই আছো চিৰাং ডিস্ট্ৰিক্ট বাসু গাঁৱত বাসন গান গাব বা এজনী আছে ষ্টাৰ মেকাৰৰ যোগেদি চিনাকি হৈছিলো মই কুকুৰাধাৰ এই ভাইটিহঁতৰ ঘৰলৈ আহিছো তেখেতে গম পাই পেলাই মাতিছে আজি ভাল মানে আজি মজলিছ হ'ব ইয়েছ সো ইফালে তিতাবৰৰ পৰা আহি কেনেকুৱা লাগিছে কোকৰাঝাৰ আগতে তিতাবৰ কুকুৰাঝাৰ আগতে মই অহা নাছিলোঁ কুকুৰাঝাৰ বুলিলে অকণমান আমাৰ মনত অকণমান বেলেগ ধাৰণা এটা হৈ আছিলে কিন্তু এইবাৰ প্ৰথম আহিলোঁ তোমাৰ দেউতাৰ আমন্ত্ৰণত কিন্তু খুব ভাল লাগিছে দেউতা নাচি দিবা উৰি যাবা কিন্তু ভালকে মা আহিছে লাইনত ইফালে ব্লগ টাইপকে চলি আছে সব ৰেডি একেবাৰে আৰম্ভ হৈ গ'ল খুৰীৰ ঘৰত গান আৰম্ভ হৈ গ'ল মা নাচি দিয়া বড়িয়া হয়েছে হাততালি কিন্তু বড়িয়া বানাইছো দেই নহয় ইমান দুলা নাই খালি হিমালে দুলে হয় না আমরা দুলা মিউজিক যে কম দিয়েছো পাতা
গ'ল আপোনাৰ দাদাই বোলে হাৰমনিয়ামটো এৰি আহিছে ছাৰে বজাব দাদা মই অডিয়েঞ্চ আমাৰ বাহিৰত অমিতাই বজাই আছে হাৰমনিয়াম ভাল বুলিয়ে ক'ব পাৰোঁ গানটো এতিয়া হাৰমনিয়ামো ধৰিছে মই আছিলোঁ এতিয়া অমিতাই বজাব হৈ যাও বঢ়িয়া ফেন্টাস্টিক নাচাৰ কাৰণে ধীৰাজ বায়নক 10 টকা দিলো ৰাইজৰ ফালৰ পৰা নেকি বাহিবাদক একদম ছাৰ একদম ফুল সুইঙত আছে মুডত আছে আজি পুৰা আজি ছাৰ মুডত আছে পুৰা একদম নাচবা লাগিব প্ৰি প্লেনিং চলি আছে ইফালে গানটো বাজাৰ লগে লগে নাচি দিব লাগিব দাদা ফুল অন দুই ঘুরি যাও দুটা
আহি গেল এই মানে আমি ঘৰত আইছো এই শুই আছিল সেইকাৰণে আমি বাহিৰেদি তালা মাৰি মই উঠি চাওঁ কি যে ঘৰত কোনো নাই মোক এৰি থৈ গুচি গৈছে এই তালা মাৰা ঘৰৰ ভিতৰত কেইটা বাজিল 10টা এটা 10টা বাজে আমি 10টা বাজাত বাসুগাঁৱৰ পৰা আহি পালো আৰু সেই জেঠিক লগ পাই বহুত ভাল লাগিল বঢ়িয়াকে গান চান গালো আৰু যাব লগা আছিল বাসুগাঁৱত আমাৰ আলহীৰ তাতে কিন্তু উপায় নাই আৰু এই ৰাতি যাব নোৱাৰো এতিয়াৰ পৰা ঘটনা আছে আমাৰ 8:30 বাজিল গমে নাপালো আমাৰ এতিয়া মজা শেষ হোৱা নাই আমি এতিয়া আকৌ ইয়াত আৰম্ভ হ'ম এ আমাৰ হেৰি মই ওলাই আছো এতিয়াহে কৈ দিয়েইটো কৈ দি তালা মাৰি হৈ গুচি গলো এতিয়া মই আহিম যে এতিয়া আহিব বাঢ়িব যাব মানুহে বাহি ছাৰৰ লগত বজাম মই এতিয়া 2টা বজালৈকে 2টা বাপৰে আজি জচত আছে চাৰেও জচত আছে আজি 1:30 পাইছে বাপৰে মইতো নাছিলো মোক মাতা কল স্পেচিয়েলি কিছে আহক আপুনি আজি আমি দেউবৰীয়া আড্ডা 3 হ'ব এতিয়া দেউবৰীয়া আড্ডা 3 পাৰ্ট 1 টো তাতে হৈ গেল পাৰ্ট 2 তে হ'ব দে বহি যাও বহি যাও হাঁহি কৃষ্ণ আই হৈছে তো ইফালে কি কৰি আছা তক তই নিজে ছাৰৰ পৰা ব্ৰহ্মা আদি যোনটো প্ৰাৰ্থনা আছে সেইটো এতিয়া শিকি আছো আশা কৰিব আপোনালোকে ভাল পাব ঠিক আছে আৰম্ভ কৰা
ভয় খাই গৈছে এনেকে ভয় খালে নহ'ব তো এইখিনিতে আমাৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাব মই যে বাহি আকৌ ভাল কৰি ছাৰৰ পৰা শিকি বজাই আপোনালোকক শুনাব পাৰিম নে মানে তাই ভালকে বজাব পাৰিছে নে নাই সেইটো আপোনালোকে ক'ব আপোনালোকে আৰু ছাৰক ধন্যবাদ ইয়াতে কোকৰাঝাৰত আহি কাৰণে ইমানখিনি ঘূৰি বাৰি মানে ভাল লাগিল আপোনাৰ আহাৰ কাৰণে আপোনাৰ ভাল লাগিছে তোমালোকক আৰু কি বুলি ধন্যবাদ জনাম আৰু আমিও ইমান মানে আপোনাক ধন্যবাদ জনালো আৰু মোক ইমানখিনি শিকোৱাৰ বাবে সেৱা কৰিলো আপোনাক এইফালে পাৰিবা আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মাইনাজনীক আশীৰ্বাদ কৰিব যাতে তাই বাহিৰে জগত জিনিব পাৰে ঠিক আছে ধন্যবাদ টাটা বাই বাই